কোম্পানীত কাম কৰা ল'ৰা ছোৱালীসকলৰ অৱস্থা এবাৰ চাইছেনে? সিহঁতে মুখ খুলি ক'ব পৰা নাই। সিহঁতে মুখ খুলিব পৰা নাই। 8-9 হাজাৰ টকাত কাম কৰি আছে। আজি কিছুমান কথা মই কম বুলি ভাবি আছোঁ। তো দেখিছে আজি এইবিলাক যিসকলে মানে কৰ্মসূত্ৰে বাহিৰত থাকে সেইসকলৰ কাৰণে এইটো ভিডিঅ'। চাওক, মই এইটো বস্তু বুজি নাপাওঁ। এই ইলেকশ্যন যে আহি আছে, ইলেকশ্যন আহিছে যাব, তাত আমাৰ যিসকল আমাৰ কোম্পানীত কাম কৰা ধৰক প্ৰাইভেট যোনবিলাক কাম কৰি আছে ন, সেইসকলক লৈ মই এই কথাটো কৈছোঁ। চাওক, আজি আমি সিহঁতৰ পিছত দৌৰি লাভ নাই। কাৰণ এইটোৱে নিজে ভাবি চাওক, হয়তো এইটো ভিডিঅ' বনোৱাৰ পিছত মোক বহুতে গালি পাৰিব, কথাবিলাক কোৱাৰ কাৰণে মোক গালি পাৰিব, কিন্তু কথাটো এইটোৱে সঁচা। চাওক, আজি কিমান মানুহ আজি নিজৰ কাম খৰচ সেই কৰি কিনে আজি তাকো ইলেকশ্যনো নহয়, বোলে ইলেকশ্যন তেতিয়া বেলেগ কথা, আজি ইলেকশ্যনো নহয়। আজি কিন্তু দুনিয়াৰ সেই মানে কি ইলেকশ্যনৰ কাৰণে মানুহ আহি ভৰ্তি, মানে কাম লছ কৰি চব মানে কি পুৰা দৌৰি আছে ইজি পিছে। কথাটো এইটো মই কওঁ, ইহঁতে 5 বছৰ বহি খাব, 5 বছৰ খাব আৰামছে, কিন্তু জনতাৰ কথা সিহঁতে কোনোবা দিনা মনত পৰিছেনে? চাওক, আমি মিছা মিছি পিছত দৌৰি লাভ নাই। কাৰণ লাভ এইটোৱে নাই, ভোট দিব লাগে। ভোট দিব মানা কৰা নাই, মানে ভোট দিব লাগে। সেইটো কংগ্ৰেছেই হওক বিজেপিয়ে হওক আমাৰ কোনো সেই নাই, ভোট দিব লাগে। কিন্তু কথা এইটোৱে যে আপুনি এটা সদায় সঁচাই এজন সচেতন নাগৰিক হৈ কষ্ট কৰিব। এই 5 বছৰত আপুনি আমাৰ কাৰণে কি কৰিব, সেইটো প্ৰথম প্ৰশ্ন কৰিব। কি কৰিব আমাৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰিব? গম পাইছে? জাষ্ট মই সেই কওঁ আৰু চাওক, সিহঁতে 5 বছৰ জিকিলে, 5 বছৰ বিন্দাছ থাকিব। মন্ত্ৰী MLA কিন্তু এটা কথা মনত ৰাখিব, সিহঁতৰ সকলোবোৰ ফ্ৰী আছে। আপুনি এটা কথা মন কৰিব, টোল গেটত সিহঁতে পইচা দিব নালাগে, গাড়ীত তেলৰ পইচা খৰচ নাই, মেডিকেল ফ্ৰী, VIP ট্ৰিটমেণ্ট ফ্ৰী পাব সিহঁতে। কিন্তু আমাৰ ৰাইজ কি পাব কওক? মই এইটো প্ৰশ্নৰ উত্তৰ দিওঁ। সিহঁতে এই 5 বছৰত চবখিনিয়ে পাব, পেঞ্চন পাব। আমি কি পাম? আপুনি যাওক মেডিকেলত কিবা আৰু খাবত যাওক, মেডিকেলত আপোনাক লাইনত থিয় কৰাই থ'ব। যাওক মেডিকেলত লাইনত থিয় কৰাই থ'ব। কিন্তু মন্ত্ৰী MLA গ'লে সিহঁতে কোনোদিন লাইনত থিয় নহয়, কিন্তু জিকাও সিহঁতক আমিয়ে। সিহঁত বিন্দাছ সোমাই যাব, VIP ট্ৰিটমেণ্ট পাব। আপুনি পাব, মই পাম নাপাওঁ। গতিকে এইবিলাকৰ পিছত দৌৰি লাভ নাই। ভোট আহিছে, ইলেকশ্যন আহিছে, দি দিব, ভোট দিব। এইবিলাক ভাবিব অলপ, নিজকে প্ৰশ্ন কৰিব। 5 বছৰ বিন্দাছ খাব, জিকাৰ পিছত মৰিম আপুনি মই। আমি দুখীয়া শ্ৰেণীৰ মানুহবিলাক, মধ্যবিত্ত মানুহবিলাকে মৰিম। কাৰণ আমাৰ একো ফ্ৰী নাই। ৰেচন কাৰ্ডখন ফ্ৰী দিব, আঁচনিটো ফ্ৰী দিব 1200 টকা, কথাটো। কিন্তু আপোনালোকে কোনোবা দিনা প্ৰশ্ন কৰিব নিজক। আজি এইবিলাকে দেখিব। সেইটো কংগ্ৰেছ হওক বিজেপি হওক আমাৰ মতলব নাই। আমি নিজে কাম কৰি খাই আছোঁ, আমি নিজে কাম কৰিয়ে খাব লাগিব। এইটো কথা মনত ৰাখিব। সেইকাৰণে সদায় প্ৰশ্ন কৰিব, প্ৰশ্ন কৰাটো আমাৰ কৰ্তব্য। কিন্তু আমি পিছত দৌৰা কেইটাৰ কি আছে? আমি য'ত উঠি ভাহি নাচি থাকোঁ, আমাৰ কাৰণে কি আছে আপোনালোকে? কাৰণ আমি নিজে কৰি খাব লাগিব। আজিলৈ এটা কোনো চৰকাৰ নেদেখিলোঁ যে মধ্যবিত্ত ল'ৰা ছোৱালীসকলৰ কাৰণে কিবা কৰিছে।
আজি মই এটা কথা কওঁ, মধ্যবিত্ত ধৰক কোম্পানীত কাম কৰা কিমান ল'ৰা ছোৱালী আছে য'ত 8-9 হাজাৰ টকাত কাম কৰি আছে। তো মই এটাই অনুৰোধ কৰোঁ, যি চৰকাৰে নহওক, তো আপোনালোকে বস্তুৰ দাম বঢ়াইছে বঢ়াওক, আমি একো নকওঁ। কিন্তু ধৰক ইয়াত কোম্পানীত কাম কৰা ল'ৰা ছোৱালীসকলৰ অৱস্থা এবাৰ চাইছেনে? সিহঁতে মুখ খুলি ক'ব পৰা নাই, সিহঁতে মুখ খুলিব পৰা নাই। 8-9 হাজাৰ টকাত কাম কৰি আছে ছোৱালীসকল। আজিকালি ৰুমৰ ভাড়া গুৱাহাটীত 5,000 টকা, 5,000 টকাৰ তলত ৰুমৰ ভাড়া নিদিয়ে। খোৱা লোৱা আছে, চিলিণ্ডাৰ 1,000 আৰু বাকী বাজাৰটো নকওঁৱেই। তো ভাবক, এইবিলাক প্ৰশ্ন আপোনালোকে নিজে ভাবিব এবাৰ। আমাৰ এটা কথা আৰু কি বুলি কয়, চৰকাৰী চাকৰিয়ালসকলৰ কথাত ভুল নাযাব। কিয় নাযাব জানে না? সিহঁতৰ চেলাৰী বাঢ়ি থাকিব। আজি যি চৰকাৰ নহওক, কংগ্ৰেছ হওক বিজেপি হওক, সিহঁতৰ চেলাৰী দিয়ে এইবিলাক মিলাই কিনে সিহঁতৰ চেলাৰী বাঢ়ি থাকিব। সিহঁতৰ বস্তুৰ দাম বাঢ়িলেও ফৰক নপৰে একো, সিহঁতে বিন্দাছ থাকিব। কিন্তু ফৰক পৰিব কাৰ জানে না? আমাৰ দৰে মানুহৰ। কিয় পৰিব? কাৰণ আমাৰ কোম্পানীৰ পৰা চেলাৰী বঢ়াই নিদিয়ে। সেই একে চেলাৰী বছৰত 200-300 টকা বঢ়াব। সেই 200-300 টকাৰে আমি সেই নতুন আৰু বাজেট এটা সেই হ'ব। ভাবক এতিয়া কিমান হৈছে। এতিয়া ৰুম এটা ল'ব যাওক 5,000 টকাৰ তলত নাপায় আপুনি ৰুম। তো এইবিলাক প্ৰশ্ন উঠাওক, কিন্তু সেই কোৱা নাই, আপোনালোকে প্ৰশ্ন উঠাওক। মই বুজি নাপাওঁ চৰকাৰে কিয় আমাৰ এইলোকৰ কোম্পানীৰ ল'ৰা ছোৱালীখিনিক নাচায়। সিহঁতে কেৱল চৰকাৰী কৰ্মচাৰীবিলাকক যে দিয়ে এইবিলাক বঢ়াই দিব কয়, আৰু কোম্পানীক প্ৰেছাৰ দিয়ক না। কোম্পানীক কিয় প্ৰেছাৰ দিব নোখোজে? বোলে কোম্পানীক বাধ্যতা কৰি দিয়ক, বোলে ইমান হাজাৰ টকা চেলাৰী দিবই লাগিব কম্পালচৰি। আৰু কোম্পানী কাম কিমান ঘণ্টা কৰা সিহঁতে, সেইটো কথা মনত ৰাখিব। কাম কিমান ঘণ্টা কৰা সিহঁতে। আজি কিমান ল'ৰা ছোৱালী কান্দি আছে 8,000 টকাত। তো সেইবিলাক প্ৰশ্ন কৰিব। মই কোনো সেই হিচাপত কোৱা নাই, মোৰ কোনো দল নাই, মোৰ কোনো কংগ্ৰেছ বিজেপি মতলব নাই। মোৰ মতলব কেৱল উন্নয়ন। সকলোৰে অসুবিধা হ'ব নালাগে, বাছ মই সেইটোৱে বিচাৰোঁ, যাতে সকলো সমানে চলিব পাৰে দুখ কষ্ট নোহোৱাকৈ। মই সেইটো বস্তুৰ দাম বঢ়াইছে বঢ়াওক, মোৰ একো ক'ব লগা নাই। তো মই এইটোৱে ক'ম, যাতে কোম্পানীত কাম কৰে ল'ৰা ছোৱালীসকলৰ কথা এবাৰ ভাবি কিনে কিবা এটা ডিচিশ্যন ল'ব আৰু। কাৰণ বহুত ল'ৰা ছোৱালী মুখ খুলি ক'ব পৰা নাই। সিহঁতে কোম্পানীত কাম কৰা ল'ৰা ছোৱালীবিলাকে মুখ খুলি ক'ব পৰা নাই, ভয় কৰে। তো সেইসকলকো অলপ চালে ভাল লাগে। এটা সেই কৰি দিয়ক সকলোৰে কাৰণে, বোলে ইমান হাজাৰ টকা কোম্পানীৰ ফালৰ পৰা দিব লাগিব। ইঞ্চুৰেঞ্চ এটা কৰাই দিয়ক কোম্পানীৰ পৰা। মাষ্ট বি এটা ইঞ্চুৰেঞ্চ থাকিব লাগিব, হেল্থ ইঞ্চুৰেঞ্চ কিবা হওক এটা, সেই বাধ্যতামূলক কৰি দিয়ক। সেইবিলাকত মানে অলপ গুৰুত্ব দিয়াটো ভাল মোৰ হিচাপত। তেতিয়া অট'মেটিক মানে যি চৰকাৰে নহওক, অট'মেটিক মানুহে ভাল পাব। আজিলৈ এইখিনিয়ে ক'ব লগা আছিল। যদি কথাখিনি ভাল লাগিছে শ্বেয়াৰ কৰি দিব। সকলোৰে যাতে মনৰ প্ৰশ্নটো এইটোৱে হয় আৰু। ধন্যবাদ।